নমস্কাৰ আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ দুটা কৌতুক কওঁ আৰু দুটা কৌতুক ক'লে মোৰ আজি 100টা কৌতুক কোৱা হ'ব মানে ক্ৰিকেটত হ'লে সেঞ্চুৰী কোবাম আজি আচ্ছা এতিয়া কৌতুকটো শুনক এটো মানে ইনচাল্ট জোক এই বিস্কুটৰ দোকান এখনলৈ মানুহ এজনে গৈ দোকানীজনক সুধিছে যে কুকুৰে খোৱা বিস্কুট আছে নেকি তেতিয়া দোকানীজনে ইনচাল্ট কৰি সুধিছে যে আপুনি ইয়াত খাব নে গৈ ঘৰত খাবগে এতিয়া দ্বিতীয়টো শুনক মানুহ এঘৰত মানে পাৰ্টি হৈছে বৰ সিনচিয়াৰকে হোৱা নাই পাৰ্টিটো কোনোবাই লৈছে খাইছে দিছে কাবৰাক দিছে কোনোবাই নিজে লৈ খাইছে এনে ধৰণে মানে পাৰ্টিটো চলিছে এজন মানুহে মানে খানা খাই থাকোতে মালিক ঘৰৰ কুকুৰটোৱে নিৰ্দিষ্ট মানুহজনক ভুকি আছে অন্যবোৰক ভুকা নাই এজনক খালি পুৰা ভুকি আছে তেতিয়া খাই থকা মানুহজনে মালিকক সুধিলে আপোনাৰ কুকুৰটোৱে মোক কিয় ইমান ভুকি আছে তেতিয়া মালিকে কৈছে যে নুভুকিব কেলে আপুনি তাৰ থালখনত খাই আছে হিটো বেয়া পাইছে